গুড মৰ্নিং গাইজ, নিচি ব্লগ চলাই সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মানে কি ফাইনেলি আজি আমাৰ চুবুৰীতে এখন বিয়া আছে, তাৰ কাৰণে পূৰা ওলাই আহিছোঁ। মানে কি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ব্ৰইলাৰ ফাৰ্মতে, মানে ব্ৰইলাৰ ফাৰ্মত মানে কি আমাৰ পূৰা ল'ৰাটো আছিল, তাৰ কাৰণে আহিলোঁ। ব্ৰইলাৰ ফাৰ্মত একবাৰ চাবা, তাৰমানে নতুনকৈ পোৱালি আছে। তো এইবোৰ চাওকচোন পোৱালি গাইজ, তাৰমানে নতুনকৈ তাৰমানে কি এইবাৰ ভিডিঅ'টোতে মানে পোৱালি নাছিল না, এতিয়া পূৰা পোৱালি আহি গৈছে। তো গাইজ মানে কি আৰু চাই থাকিব, আজি বিয়াৰ পূৰা ধামাকা ভিডিঅ' আহি আছে। তো আমাৰ ৰাতিলৈ কি কি হয় আপোনালোকক সকলোখিনি দেখাই আছোঁ, চাই থাকিব গাইজ। তো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, নতুন নতুন ভিডিঅ' আপোনালোকলৈ আহি আছে। তো গাইজ বলক চব বিয়া ঘৰত যায় কি কি হয় আপোনালোকক সকলোখিনি দেখাই আছোঁ। তো ফাইনেলি গাইজ বিয়া ঘৰত আহি পালোঁ। আমাৰ এইফালে আছে দৰা। তো কেনে আজি তো গাইজ চাই থাকিব, এইফালে মানে কি খানা ৰেডি হৈ আছে। তো এতিয়া বৰ্তমান মানুহ অহা নাই, তো বেছি ডাঙৰকৈ হোৱা নাই, মানে থুলমূল আৰু বিয়া কি কৰিব আৰু। ইফালে আছে আমাৰ ৰান্ধনীসকল। তো ৰান্ধনীসকল হৈছে নে খানা পিনা ৰেডি? মানুহ আহিব নাই, এতিয়া খাৱা মানুহ আহিব নাই। তো গাড়ী চাই থাকিব, ভিডিঅ'টো একদম গধূলিলৈকে ধামাকা হৈ আছে। তো আইটিসকলে মানে কি পানী তুলিব আহিল, পানী তুলিব গ'ল। মানে কি আমাৰ যিহেতু গাঁৱলীয়া পৰিৱেশ বুলি নহয়, সকলো জেগাতে আমাৰ চেংৰাসকল কি হ'ব তোমালোকৰ ভালনে? চব লাজে কৰে, ইটো আৰু লাজ কৰে। আৰু বিয়াখন হোৱাৰ কাৰণে বাদ পাই লাগব আৰু। ৰান্ধনী হৈছে নে খাব পাৰা নে একদম গেলে? মজা। ইফালে আৰু ভাত খাৱা ৰেডি। মই আৰু মানে মানুহজনী পূৰা আৰু খাৱাত ব্যস্ত হৈ গ'লোঁ, যিহেতু বিয়া লগৰে বিয়া গাঁৱৰে। তো পূৰা দবাই মাৰি দিলোঁ দিয়ক। कहाँ से आते हैं? ফাইনেলি পাই গ'লোঁ বিয়াৰ ঘৰ। তো দৰাক আদৰিব আহিলে সকলো ৰাইজে। তো খুব ধুনীয়া এটা পৰিৱেশ, যিহেতু বিয়া তামচা ফূৰ্তি সকলোৰে মনত। এতিয়া এইফালে আমাৰ আনফালে আৰু আমাৰ চেংৰা পাৰ্টিবোৰৰ ডেন্স চলি আছে, ধামাকা একদম মানে নক'বা আৰু গাইজ, ধামাকা। ইফালে আয়তীসকলে বিয়াৰ নাম দি আছে। আমাৰ ইফালে কইনা অহাই নাই বৰ্তমান। ইফালে মণ্ডপটো আছে, ধুনীয়াকৈ বনাইছে। ইফালে বিয়া চুৰু, ইফালে কইনা আহি গ'ল। কইনা মানে পূৰা ঢাকান দিছে, কইনা আহি গ'ল। মানে কি আৰু বিয়া পূৰা চুৰু। বিয়া মানে কি হুম চুম পৰা নাই আৰু, মানে কিবা এটা কইনা ঘৰৰ অসুবিধাৰ কাৰণে। তো খুব ধুনীয়া আমাৰ গাঁৱৰ পৰিৱেশৰ নিয়ম নীতিত বিয়াখন সম্পূৰ্ণ হ'ল। মানে কি দৰাই মালা পিন্ধালে কইনাক। তো আনফালে আমাৰ চেংৰা পাৰ্টি ডেন্স আৰম্ভ, খুব ধুনীয়া। মানে কি এনজয় আমাৰ নাচা, আমাৰ মানে কি চেংৰা পাৰ্টি আৰু জোষ্টটো জানেই পুৰা। আমাৰ ইফালে আছে এজন বিশ্ব ভাই, মজা তামান ধামাকাদাৰ।
তো গাইজ ফাইনেলি আমি এতিয়া ঘৰলৈ বুলি উভতিলোঁ। তো গাইজ মানে কি ফাইনেলি এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই বাই।